এই এতিয়া নিউজ চেনেলবিলাক কি চাবা, কেৱল এটাই নিউজ, কিউট কাপল চেলিং স্পাইৰেল পটেটো। যেতিয়া বিলাহীৰ কেজি 100 টকা আহিছিল তেতিয়াতো চবেই আন্দোলন কৰি আছিল, কিন্তু এতিয়া সেই মানুহকেইটাই এটা এটা আলু 50 টকা দি খাই আছে। হিপক্ৰেচিৰো সীমা আছে ভাই। এতিয়া মোক বহুত क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। अरे सर क्या কমেন্ট কৰি গালি দিব, তই জ্বলিছ, সিহঁতে কষ্ট কৰি উঠিছে। ভাই জ্বলবা লগা কি আছে? আমাৰ মাদাৰো আলু ভাজি বনাই আমাৰ মাদাৰক ভিডিঅ' কৰবি আৰু কষ্টৰ কথা কৈছা। কালি মই 5টামান মধুৰিআম খাইছোঁ আৰু ৰাতিপুৱা হাগোতে বহুত কষ্ট হৈছে। আমুকো ভিডিঅ' কৰবি, মই হাগি থকা ভিডিঅ' কৰবি। আৰু ইউটিউবাৰবিলাক কি চাবা, যাব ভিডিঅ' বনাব, ৰিল বনাব, কিন্তু মণিপুৰত যে দুটা ছোৱালী গেংৰেপ কৰিলে সেইটো কেতিয়াবা দেখাইছে না সিহঁতে? কেতিয়াবা কথা কৈছে তাৰ ওপৰত? আৰু সিহঁতৰ আলু ভাজি বিক্ৰী কৰোঁতে যে ইমান কষ্ট দেখা পাইছা, এবাৰ মালিগাঁৱত আহিবি আৰু কিমান মাইকী মানুহে ই ৰিক্সা চলাই নিজৰ পেট পুহি আছে সেইটো এবাৰ চাবি। নাই এইবিলাক তহঁতে কিয় ভিডিঅ' কৰবি? সিহঁতে ধুনীয়া নহয় না? আৰু ছোৱালীবিলাকৰ ষ্টেটাছ কি চাবা, সিহঁত দুটাৰ ফটো লগাই দিব আৰু কেপশ্যনত লিখি দিব, এনেকুৱা এজন বয়ফ্ৰেণ্ড পালে জীৱনত কি লাগে আৰু। নিজে KTM থকা ল'ৰা বিচাৰিবা আৰু ষ্টেটাছত বালগিলাক দেখাই থাকিবা। মই কৈছোঁ পঢ়ি শুনি একো লাভ নাই। এটা ধুনীয়া চাই ছোৱালী এটা বিয়া পাত, এই আলু পিঁয়াজ যি পাৰা এই দোকান এখন দি ভাইৰেল হৈ যাবি, মালামাল। এটা ইউটিউব চেনেল এটা খুলি ল'বি, 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব, বিন্দাছ খাই থাক বাল খাই। इतनी खुशी मुझे आज तक। আৰে ভাই তোক মই কৈছোৱেচোন, জনি চিনচতকৈ গ্ৰেট খালিটো বেছি ডাঙৰ হয়। অ' চোৱাবিচোন কিবা কল কৰিছে। ঐ ভাই, ক। এটা টাইমত মোৰ কিমানবোৰ ফ্ৰেণ্ডছ আছিল ন, কিন্তু সময়ৰ লগে লগে লাহে লাহে সকলোৱে মোক এৰি থৈ গুচি গ'ল। কিন্তু তই সেইজন মানুহ যিজন মানুহে সেই ষ্টাৰ্টিঙৰ পৰা আজিলৈকে মোৰ লগত আছ বে। তই বাকীবোৰৰ দৰে নহয় বে। তই চাগে গে কেলা, সেইকাৰণে মোৰ লগত এনেকে চিপকি থাক, এৰিব পৰা। क्लाइमैक्स अभी बाकी। সৰে অভদ্ৰ যা। এই বইনেক সুধা গে হ'ব তোৰ বাপেৰ কেলা, তোৰ খানদান গেছো মাৰানি। হেল্ল' হেল্ল', আবে ফোন কাটিলে বে।